নমস্কাৰ। বৰ্তমান আমাৰ প্ৰত্যেকৰে মনত সন্ত্ৰাসৰ সৃষ্টি কৰিছে ক'ৰ'ণ ভাইৰাছ নামৰ ভাইৰাছটোৱে। ই কৰা ক'ভিড-19ৰ বাবে কিবা ভেকচিন ওলাইছে নি সেইটো আমি সকলোৱে জানিব খোজোঁ। কিন্তু এটা ভেকচিননো প্ৰস্তুত কৰে কেনেকৈ সেই বিষয়ে এই ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে। বিজ্ঞানীসকলে এটা ৰোগৰ ভেকচিন প্ৰস্তুতৰ বাবে প্ৰথমে ভালকৈ জানিব লাগে তেওঁলোকে যিটো ভাইৰাছ বা বেক্টেৰিয়াই সেই ৰোগটো কৰিছে তাৰ বিষয়ে। তেওঁলোকে এই বীজাণুটোৰ গঠনটো ভালকৈ জানি ল'ব লাগিব। কাৰণ এটা ৰোগৰ ভেকচিনত সেই একেটাই বীজাণু থাকে যিটোৱে সেই ৰোগটো কৰে। উদাহৰণস্বৰূপে মিজেল ভেকচিনত মিজেল ভাইৰাছ থাকে। এটা ভেকচিন প্ৰস্তুতৰ বাবে বিজ্ঞানীসকলৰ ওচৰত কেইবাটাও উপায় থাকে। বীজাণুবিলাকক হয় মাৰি লোৱা হয় অথবা সেইটো পৰ্যায়লৈকে দুৰ্বল কৰি লোৱা হয় যাতে সিহঁতে মানুহজনক ৰোগ কৰিব নোৱাৰে। কিছুমান ভেকচিনত ৰোগৰ বীজাণুটোৰ এটা অংশ লৈ লোৱা হয়। এবাৰ যেতিয়া সেই কামটো হৈ যায় অৰ্থাৎ ভাইৰাছটো ভেকচিনৰ বাবে ব্যৱহাৰ কৰিব পৰা হৈ যায় তাৰ পাছৰ পৰ্যায়টো হৈছে পুনৰ গৱেষণা। এই পৰ্যায়ত চেল কালচাৰ বা এনিমেল মডেলবিলাক লৈ নানা পৰীক্ষা চলোৱা হয় যাতে ভেকচিনটো ছেফ হয় নে নহয় আৰু ই এটা ইমিউন ৰেছপন্স সৃষ্টি কৰিছে নে নাই কৰা সেইটো চোৱা হয়। এই ষ্টেজটোত যেতিয়া সফল হ'ব তাৰ পাছতহে মানুহৰ ওপৰত প্ৰয়োগ কৰি চোৱা হয়। এইটো মানুহৰ ওপৰত প্ৰয়োগ কৰাটো আটাইতকৈ চেঞ্চিটিভ ষ্টেজ, কাৰণ ইয়াতে প্ৰয়োগ কৰিব লগা পদাৰ্থখিনিত অন্য কোনো সংক্ৰামক পদাৰ্থ যাতে কোনো কাৰণতে মিহলি হৈ নাযায় তাৰ বাবে সতৰ্কতা ল'ব লাগে। যদি তেনেকুৱা অন্য কোনোবা পদাৰ্থ ভেকচিনটোৰ লগত কেনেবাকৈ মিহলি হৈ যায় তেতিয়া সম্পূৰ্ণ পৃথক পৰিণাম হ'ব। পৰীক্ষামূলক ভেকচিনটো মানুহৰ ওপৰত প্ৰয়োগ কৰোঁতে প্ৰথম পৰ্যায়ত বেলেগ বেলেগ পৰিমাণৰ অতি কম সংখ্যক সুস্থ ভলণ্টিয়াৰক দিয়া হয়। মন কৰিব যে এইটো তেওঁলোকক দিয়াৰ আগতেই এইটো ছেফ হয় নে নহয় সেইটো চাই লয়। এই পৰ্যায়ত মেটেৰিয়েলটো ছেফ হয় নে নহয় সেইটোৰ সম্পূৰ্ণ নিশ্চিতি পোৱা যায়, কিয়নো ইয়াৰ আগতে কেৱল এনিমেলৰ ওপৰতহে প্ৰয়োগ কৰিছিলে আৰু এতিয়া মানুহৰ ওপৰত ডাইৰেক্ট প্ৰয়োগ কৰিছে। আৰু ভেকচিনটোৰ কিমান পৰিমাণ বা ড'জৰ প্ৰয়োজন তাৰ এটা ধাৰণা পোৱা যায়। এই পৰ্যায়ত প্ৰথমে খুব বেছি 6জনমান মানুহ লোৱা হয় আৰু তাৰ ৰিজাল্টৰ ওপৰত ভিত্তি কৰি সংখ্যাটো লাহে লাহে বঢ়াই গৈ থকা হয়। প্ৰথম পৰ্যায়ত সফল হোৱাৰ পাছত আহে দ্বিতীয় পৰ্যায়। এই পৰ্যায়ত প্ৰথম পৰ্যায়ত অলৰেডি গম পোৱা যায় যে কিমান পৰিমাণৰ ভেকচিনটোৰ প্ৰয়োজন। সেই পৰিমাণটোৰ ভেকচিনে বৃহৎ সংখ্যক মানুহক দিয়া হয়। সাধাৰণতে প্ৰায় 1000মান মানুহ লয়। এই পৰ্যায়ত ভেকচিনটোৰ যিবিলাক নিগেটিভ ইম্পেক্ট থাকিব পাৰে সেইটো ধৰা পৰে। যেতিয়া ৰোগটো খুব বেছি বিৰল বা বেছি মানুহৰ সেই ৰোগ নহয় সেই বিশেষ পৰিস্থিতিটোৰ বাদ দি সৰহসংখ্যক ভেকচিনেই যথেষ্ট সংখ্যক ট্ৰায়েলৰ মাজেৰে যায় যাতে তাৰ যিবিলাক ৰেয়াৰেষ্ট বা আনএক্সপেক্টেড যিবিলাক ছাইড এফেক্টছ আছে সেইবিলাক কথাও জানিব পাৰি। এই পৰ্যায়ত বহু সংখ্যক মানুহ লাগে পৰীক্ষাৰ বাবে। প্ৰধান লক্ষ্য এইয়ে যে ভেকচিন পোৱা মানুহবোৰ যে ৰোগ প্ৰতিৰোধী তাক প্ৰমাণ কৰাটো। এইটো প্ৰমাণ কৰাটো সম্ভৱ তেতিয়াহে হয় যেতিয়া ৰোগটো বহুতৰে হোৱা এটা কমন ৰোগ। তেতিয়া এক বৃহৎ সংখ্যক পপুলেশ্যনৰ ওপৰত সেইটো প্ৰয়োগ কৰা হয় আৰু এটা ৰিজনেবল টাইম পিৰিয়ডৰ ভিতৰত ভেকচিন লোৱা আৰু ভেকচিন নোলোৱা মানুহবিলাকৰ পাৰ্থক্যটো ধৰা পৰে। এই তৃতীয় পৰ্যায়টোত বহু হাজাৰ হাজাৰ লোক লোৱা হয় আৰু ইয়াতে যিবিলাক আটাইতকৈ ৰেয়াৰেষ্ট ছাইড এফেক্টছ আছে সেইবিলাকো ধৰা পৰি যায়। এই তৃতীয় পৰ্যায়ৰ পাছতে আহে ইয়াক জনসাধাৰণৰ বাবে উপলব্ধ কৰিবলৈ সংশ্লিষ্ট যিবিলাক কৰ্তৃপক্ষ আছে সিহঁতৰ পৰা অনুমতি লোৱাটো। গতিকে দেখা গ'ল যে ভেকচিনটো প্ৰস্তুত কৰিবলৈ যিটো আমি ৰোগৰ ভেকচিনটো প্ৰস্তুত কৰিছোঁ সেই ৰোগটোৰ সৃষ্টিকাৰক যিটো ভাইৰাছ বা বেক্টেৰিয়া আছে তাৰ গঠন জনাৰ পৰা আৰম্ভ কৰি তাক দুৰ্বল কৰি বা মাৰি ভেকচিনটো প্ৰস্তুত কৰাৰ পাছতো প্ৰথমে জীৱ জন্তুৰ ওপৰত তাৰপিছত মানুহৰ ওপৰত কৰাৰো আকৌ কেইবাটাও প্ৰচেছ থাকে। গতিকে এই গোটেইকেইটা ষ্টেজ মিলাই আল্টিমেটলি ভেকচিনটো উলিয়াওঁতে বহুত টকা খৰচ হয় আৰু বহুত সময়ো লাগে। এতিয়া কথাটো হ'ল ভেকচিননো আমাক কিয় প্ৰয়োজন বা ভেকচিনে আমাক কেনেদৰে সহায় কৰে। ভেকচিনে আমাৰ ইমিউন ছিষ্টেমটোক উত্তেজিত কৰে যাতে ই এণ্টিবডি প্ৰস্তুত কৰে। আমাৰ ইমিউন ছিষ্টেমে যেতিয়া কিবা এটা ৰোগ হয় আমাৰ তেতিয়া সেই ৰোগটোৰ বিৰুদ্ধে যুঁজ কৰিবলৈ এণ্টিবডি প্ৰস্তুত কৰে। কিন্তু ভেকচিনৰ সহায়ত ৰোগটো হোৱাৰ আগতেই এণ্টিবডি প্ৰস্তুত হয়। সেয়ে ভেকচিনটো লোৱাৰ পাছত আমি সেই ৰোগটোৰ প্ৰতি ইমিউন হৈ যাওঁ, অৰ্থাৎ ৰোগটো আমাৰ হোৱাৰ চান্সটো একেবাৰে নোহোৱা হৈ যায়। সেইবাবেই ভেকচিন এটা গুৰুত্বপূৰ্ণ দৰৱ। সৰহসংখ্যক মেডিচিনে ৰোগটো হোৱাৰ পাছত কাম কৰে, কিন্তু ভেকচিনে ৰোগ হোৱাৰ আগতীয়াকৈ ৰোগটো হোৱাৰ পৰা আমাক বচাই ৰাখে। ধন্যবাদ।